সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম। আজি আকৌ আপোনালোকলৈ লৈ আহিছোঁ এটা মোষ্ট ইম্পৰ্টেণ্ট টপিকটো হৈছে অসমৰ সাহিত্য সভাৰ সভাপতিসকল। এই সিৰিজটোত একেবাৰে প্ৰথমৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে যিসকল অসম সাহিত্য সভাৰ সভাপতি হৈছিলে সেই বিষয়ে জানিম, লগতে এক্সামত আহিব পৰা ইম্পৰ্টেণ্ট পইণ্টবোৰো চাম। তো এটা ভেৰি ইম্পৰ্টেণ্ট টপিক হয়, অসমৰ সকলো কম্পাৰেটিভ এক্সামত ইয়াৰ পৰা 1 মাৰ্ক হ'লেও অহা দেখা যায়। তো খুবেই এটা প্ৰয়োজনীয় ভিডিঅ' হ'ব। তো আহক আজিৰ সিৰিজটো আলোচনা কৰোঁ। তো ইয়াত চাওক দিয়া হৈ আছে চন, সভাপতি আৰু ইয়াত দিয়া হৈছে অধিৱেশন। তো আমাৰ প্ৰথমতেই আছে পদ্মনাথ গোহাঁই বৰুৱা, তেওঁৱে আছিল অসম সাহিত্য সভাৰ প্ৰথম সভাপতি। তো কেতিয়া হৈছিলে? 1917ত হৈছিলে আৰু ক'ত অধিৱেশন হৈছিলে? শিৱসাগৰত। ঠিক আছে, পদ্মনাথ গোহাঁই বৰুৱাই প্ৰথমতেই অসম সাহিত্য সভাৰ সভাপতিত্ব কৰিছিলে। ক'ত কৰিছিলে? শিৱসাগৰত আৰু 1917 চনত। ভেৰি ইম্পৰ্টেণ্ট হয়, প্ৰথমতেই তেওঁ হৈছিলে সভাপতি হৈছিলে অসম সাহিত্য সভাৰ। তো তেওঁৰ বিষয়ে দুই এটা কুৱেশ্যন এক্সামত অহা দেখা যায়। তো ইয়াত চাবলৈ গ'লে তেওঁৰ জন্ম হৈছিলে 1871ত, মনত ৰাখিব, আৰু মৃত্যু হৈছিলে 1946ত। ঠিক আছে, আৰু তেওঁৰ উপন্যাস ক'বলৈ গ'লে তেওঁৰ উপন্যাস ভানুমতী আৰু লাহৰী আছিলে। আৰু ভানুমতী যিখন উপন্যাস এইখন 1890 চনত প্ৰকাশ পাইছিলে, আৰু লাহৰী যিখন ছেকেণ্ড উপন্যাস এইখন 1892 চনত প্ৰকাশ পাইছিলে, 2 বছৰ পিছতে। আৰু তেওঁৰ যদি আত্মজীৱনী কওঁ, তেওঁৰ আত্মজীৱনী হৈছে মোৰ সোঁৱৰণী। ঠিক আছে, মোৰ সোঁৱৰণী তেওঁৰ আত্মজীৱনী। তো এইকেইটা কুৱেশ্যন এক্সামত আহে, তো এইটো মনত ৰাখিব। তাৰপিছত ছেকেণ্ড হৈছে 1980, প্ৰথমতে 1917, তাৰ পিছৰ বছৰ 1918 চনত চন্দ্ৰধৰ বৰুৱা, তেওঁ ক'ত কৰিছিলে? গোৱালপাৰা। ঠিক আছে, গোৱালপাৰা অসম সাহিত্য সভাৰ সভাপতিত্ব কৰিছিলে চন্দ্ৰধৰ বৰুৱাই। কেতিয়া? 1918 চনত। ঠিক আছে, তাৰ পিছৰ প্ৰশ্নলৈ যাওঁ। 1990 চনত, তাৰ পিছৰ বছৰত কালিৰাম মেধিয়ে কৰিছিলে ক'ত? বৰপেটা অধিৱেশনত কৰিছিলে। ঠিক আছে, নেক্সট 1920 চন হেমচন্দ্ৰ গোস্বামী, তেওঁ তেজপুৰ অধিৱেশনত সভাপতিত্ব কৰিছিলে। তো এইটো এটা খুব প্ৰয়োজনীয় হেমচন্দ্ৰ গোস্বামীৰ বিষয়ে জনাটো। তো হেমচন্দ্ৰ গোস্বামীৰ জন্ম হৈছিল 1872 চনত। ঠিক আছে, আৰু মৃত্যু হৈছিল 1928 চনত। ঠিক আছে, আৰু এখন মনত ৰাখিব, প্ৰিয়তমাৰ চিঠি এইখন কবিতা এই হেমচন্দ্ৰ গোস্বামীয়ে লিখিছিলে। প্ৰিয়তমাৰ চিঠি প্ৰায় এক্সামত আহে। তাৰপিছত আৰু এটা ইয়াত মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আহি পৰে, জোনাকী আলোচনী যিখন, জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি ক'লে আমি বুজোঁ হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা। ঠিক আছে, আৰু জোনাকী আলোচনীখন কেতিয়া প্ৰকাশ পাইছিলে? 1889ত। ঠিক আছে, 1889ত। আৰু ক'ৰ পৰা প্ৰকাশ হৈছিলে? কলকাতাৰ পৰা। তাৰপিছত লওঁ 1923 চনত অমৃতভূষণ দেৱ অধিকাৰী, তেওঁ যোৰহাট অধিৱেশনত সভাপতিত্ব কৰিছিলে। তাৰপিছত 1924 কনকলাল বৰুৱা, তেওঁ ডিব্ৰুগড় অধিৱেশনত সভাপতিত্ব কৰিছিলে। তাৰপিছত আকৌ 1924ত লক্ষ্মীনাথ বেজবৰুৱা, তেওঁ গুৱাহাটী অধিৱেশনত সভাপতিত্ব কৰিছিলে। তো লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়টো জনাটো এটা গুৰুত্বপূৰ্ণ বিষয়। তো লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে জনা, তেওঁৰ জন্ম হৈছিলে 1846, এইটো মনত ৰাখিব, আৰু মৃত্যু হৈছিল 1938ত। ঠিক আছে, আৰু তেওঁৰ দুটামান কথা অতি প্ৰয়োজনীয় হয়। তেওঁৰ প্ৰথম আত্মজীৱনীখনৰ নাম কি? তো মোৰ জীৱন সোঁৱৰণ। ঠিক আছে, তেওঁৰ প্ৰথম আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱন সোঁৱৰণ, আৰু তেওঁৰ উপন্যাসখনৰ নাম কি? পদুম কুঁৱৰী। ঠিক আছে, তেওঁৰ উপন্যাসখন হৈছে পদুম কুঁৱৰী, আৰু তেওঁৰ প্ৰথম আত্মজীৱনী হৈছে মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱাৰ। ঠিক আছে, আৰু তেওঁ সভাপতিত্ব কৰিছিলে 1924 চনত গুৱাহাটী অধিৱেশনত। ঠিক আছে, তাৰ পিছলৈ যাওঁ। 1925 চনত ৰজনীকান্ত বৰদলৈ, তেওঁ নগাঁও অধিৱেশনত সভাপতিত্ব কৰিছিলে। তাৰপিছত 1926ত বেণুধৰ ৰাজখোৱা, তেওঁ ধুবুৰী অধিৱেশনত সভাপতিত্ব কৰিছিলে। ঠিক আছে, নেক্সট যাওঁ। 1927 চন তৰুণৰাম ফুকন, তেওঁ গোৱালপাৰা অধিৱেশনত সভাপতিত্ব কৰিছিলে। তাৰ পাছত 1929 চনত কমলাকান্ত ভট্টাচাৰ্য, যোৰহাটত সভাপতিত্ব কৰিছিলে। তাৰপিছত 1930 চনত
মফিজুদ্দিন আহমদ হাজৰিকা তেওঁ গোলাঘাট অধিৱেশনত সভাপতিত্ব কৰিছিলে। তাৰপিছত 1931 চনত নগেন্দ্ৰ নাৰায়ণ চৌধুৰী তেওঁ শিৱসাগৰত অনুষ্ঠিত অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিলে। তাৰপিছত 1933 চনত জ্ঞানাধাভিৰাম বৰুৱা, ঠিক আছে, জ্ঞানাধাভিৰাম বৰুৱা তেওঁ উত্তৰ লখিমপুৰত হোৱা অধিৱেশনত সভাপতিত্ব কৰিছিলে। তাৰপিছত 1934 চনত আনন্দ চন্দ্ৰ আগৰৱালা তেওঁ মংগলদৈ অধিৱেশনত সভাপতিত্ব কৰিছিলে। তাৰ পিছলৈ যাওঁ, 1936 চনত ৰঘুনাথ চৌধুৰী তেওঁ তেজপুৰ অধিৱেশনত সভাপতিত্ব কৰিছিলে। তাৰপিছত 1937 কৃষ্ণকান্ত সন্দিকৈ তেওঁ গুৱাহাটী অধিৱেশনত সভাপতিত্ব কৰিছিলে। তাৰপিছত 1940 চনত মহিউদ্দিন ইছলাম বৰা তেওঁ যোৰহাটত সভাপতিত্ব কৰিছিলে। তাৰপিছত 1944 নীলমণি ফুকন তেওঁ শিৱসাগৰ অধিৱেশনত সভাপতিত্ব কৰিছিলে। তাৰপিছত 1947 নীলমণি ফুকন তেওঁ ডিব্ৰুগড়ত হোৱা অধিৱেশনত সভাপতিত্ব কৰিছিলে। তাৰপিছত 1950 চনত অম্বিকাগিৰি ৰায়চৌধুৰী তেওঁ মাৰ্গেৰিটাত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতিত্ব কৰিছিলে। তাৰ পাছলৈ যাওঁ, 1953 চনত সূৰ্য কুমাৰ ভূঞা তেওঁ শ্বিলঙত হোৱা অধিৱেশনত সভাপতিত্ব কৰিছিলে। তাৰপিছত 1954 চনত নলিনীবালা দেৱী তেওঁ যোৰহাটত অনুষ্ঠিত হোৱা সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিলে। তাৰপিছত 1955 যতীন্দ্ৰনাথ দুৱৰা তেওঁ গুৱাহাটীত হোৱা অধিৱেশনত সভাপতিত্ব কৰিছিলে। তাৰপিছত 1956 বেণুধৰ শৰ্মা তেওঁ ধুবুৰীত অনুষ্ঠিত হোৱা অধিৱেশনত সভাপতিত্ব কৰিছিলে। তাৰপিছত 1958 চনত পদ্মধৰ চলিহা তেওঁ তিনিচুকীয়াত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিলে। তাৰপিছত 1959 চনত অতুল চন্দ্ৰ হাজৰিকা তেওঁ নগাঁৱত হোৱা অধিৱেশনত সভাপতিত্ব কৰিছিলে। তাৰপাছত 1960 চনত তৈলক্যনাথ গোস্বামী তেওঁ পলাশবাৰীত অধিৱেশনত সভাপতিত্ব কৰিছিলে। তাৰপিছত 1961 তৈলক্যনাথ গোস্বামী তেওঁ আকৌ কৰিছিলে গোৱালপাৰা অধিৱেশনত সভাপতিত্ব কৰিছিলে। তাৰপিছত 1963 চনত ৰত্নকান্ত বৰকাকতি নাজিৰাত অনুষ্ঠিত হোৱা অধিৱেশনত সভাপতিত্ব কৰিছিলে। তাৰপিছত 1964 মিত্ৰদেৱ মহন্ত তেওঁ ডিগবৈত কৰিছিলে সভাপতিত্ব। তাৰপিছত 1956 চনত ডিম্বেশ্বৰ নেওগ তেওঁ নলবাৰীত হোৱা অধিৱেশনত সভাপতিত্ব কৰিছিলে। তাৰপিছত 1966 চনত বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা তেওঁ উত্তৰ লখিমপুৰত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিলে। তাৰপাছত 1967 নকুল চন্দ্ৰ ভূঞা তেওঁ ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতিত্ব কৰিছিলে। তাৰপিছত 1968 চনত জ্ঞাননাথ বৰা তেওঁ তেজপুৰত অনুষ্ঠিত হোৱা অধিৱেশনত সভাপতিত্ব কৰিছিলে। তাৰপিছত 1969 আনন্দ চন্দ্ৰ বৰুৱা তেওঁ বৰপেটাত কৰিছিলে। তাৰপাছত 1970 উপেন্দ্ৰ চন্দ্ৰ লেখাৰু তেওঁ ঢিঙত কৰিছিলে। তাৰপিছত 1971 তীৰ্থনাথ শৰ্মা তেওঁ মাকুমত কৰিছিলে সভাপতিত্ব। তাৰপিছত 1972 হেম বৰুৱা তেওঁ ধুবুৰীত কৰিছিলে সভাপতিত্ব। তাৰ পিছলৈ 1973 চনত গিৰিধৰ শৰ্মা তেওঁ ৰঙিয়াত সভাপতিত্ব কৰিছিলে। তাৰপিছত 1974 মহেশ্বৰ নেওগ মঙলদৈত সভাপতিত্ব কৰিছিলে। তাৰপিছত 1957 চনত সত্যেন্দ্ৰনাথ শৰ্মা তেওঁ তিতাবৰত কৰিছিলে সভাপতিত্ব। তাৰপিছত 1976 যজ্ঞেশ্বৰ শৰ্মা তেওঁ টিহুত কৰিছিলে সভাপতিত্ব। তাৰপিছত 1977 সৈয়দ আব্দুল মালিক তেওঁ অভয়াপুৰীত সভাপতিত্ব কৰিছিলে। তাৰপিছত 1978 চনত প্ৰসন্নলাল চৌধুৰী তেওঁ গোলাঘাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিলে।
তাৰপিছত 1979 অতুল চন্দ্ৰ বৰুৱা শুৱালকুছিত, তাৰপিছত 1980 যতীন্দ্ৰনাথ গোস্বামী ৰহা, 1981 সীতানাথ ব্ৰহ্ম চৌধুৰী তিনিচুকীয়া, 1982 সীতানাথ ব্ৰহ্ম চৌধুৰী আকৌ তেওঁ ডিফু, 1983 বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঙাইগাঁও, 1985 যোগেশ দাস তেওঁ বিহুপুৰীয়াত। তাৰপাছত 1986 বীৰেন বৰকাকতি তেওঁ কামপুৰত কৰিছিলে, 1987 মহেন্দ্ৰ বৰা পাঠশালাত কৰিছিলে, তাৰপিছত 1988 কীৰ্তিনাথ হাজৰিকা তেওঁ হাইলাকান্দিত কৰিছিলে, তাৰপিছত 1989 মহিম বৰা তেওঁ ডুমডুমাত সভাপতিত্ব কৰিছিলে, তাৰপিছত 1990 চনত নৱকান্ত বৰুৱা তেওঁ বিশ্বনাথ চাৰিআলিত কৰিছিলে, তাৰপিছত 1991 নিৰ্মল প্ৰভা বৰদলৈ তেওঁ দুধ অধিৱেশনত সভাপতিত্ব কৰিছিলে, তাৰপিছত 1992 লক্ষ্যধৰ চৌধুৰী তেওঁ গুৰেশ্বৰত সভাপতিত্ব কৰিছিলে, তাৰপিছত 1993 ভূপেন হাজৰিকা তেওঁ শিৱসাগৰ অধিৱেশনত সভাপতিত্ব কৰিছিলে, তাৰপিছত 1994 লীলা গগৈ তেওঁ মৰিগাঁৱত সভাপতিত্ব কৰিছিলে, তাৰপিছত 1995 হিতেশ ডেকা তেওঁ সাৰ্তেবাৰীত কৰিছিলে, তাৰপিছত 1996 লক্ষ্মীনন্দন বৰা তেওঁ বোকাখাতত কৰিছিলে, তাৰপিছত 1997 নগেন শইকীয়া তেওঁ বিলাসীপাৰাত সভাপতিত্ব কৰিছিলে। তাৰপিছত 1998 নগেন শইকীয়া তেওঁ হাওৰাঘাটত কৰিছিলে সভাপতিত্ব, তাৰপিছত 1999 চন্দ্ৰপ্ৰসাদ শইকীয়া তেওঁ হাজোত কৰিছিলে সভাপতিত্ব, তাৰপিছত 2000 চনত চন্দ্ৰপ্ৰসাদ শইকীয়া তেওঁ কৰিছিলে যোৰহাটত সভাপতিত্ব, তাৰপিছত 2001 চনত হোমেন বৰগোহাঁই তেওঁ ডিব্ৰুগড় সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিলে। তো খুবেই এটা মষ্ট ইম্পৰ্টেণ্ট বৰ্তমানৰ এক্সামৰ কাৰণে, কাৰণ আপোনালোকে গম পাইছে ইতিমধ্যে আমাৰ হোমেন বৰগোহাঁই ছাৰ ঢুকাইছে। তো তাৰপিছত 2002 চনতে তাৰ পিছৰ চন 2002 চনতো হোমেন বৰগোহাঁই কলগাছিয়া অধিৱেশনত সভাপতিত্ব কৰিছিলে। তো আমাৰ খুবেই প্ৰয়োজন হৈ যায় হোমেন বৰগোহাঁইৰ বিষয়ে সৰু সুৰা কিছুমান কথা জনাৰ, কাৰণ এক্সামত নিশ্চয় আহিবই নেক্সট এক্সামত হোমেন বৰগোহাঁইৰ বিষয়ে। তো তেওঁৰ বিষয়ে জানিবলৈ যাওঁতে তেওঁৰ জন্ম আৰু মৃত্যুটো জানি ল'ব লাগিব। তেওঁৰ 1932 তেওঁৰ জন্ম হয় আৰু মৃত্যু হয় 2021। তো গম পাইছে 12 মে তাৰিখে তেওঁ মৃত্যু হৈছিলে। ঠিক আছে, 2021 চনৰ 12 মে তাৰিখে তেওঁৰ মৃত্যু হৈছিলে। তো সকলোৱে গম পাইছে চাগে, আৰু তেওঁৰ বিষয়ে দুই এটা কথা জনা অতিকৈ প্ৰয়োজনীয়। ঠিক আছে, তেওঁৰ উপন্যাসসমূহ আমি চাবলৈ যদি যাওঁ বহুতো উপন্যাস আছে তেওঁৰ, তাৰে বিশেষ ইম্পৰ্টেণ্ট হয় সাউদৰ পুতেক নাও মেলি যায়, পিতা পুত্ৰ, হালধীয়া চৰায়ে বাওধান খায় আদি তেওঁৰ উপন্যাস মষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত তেওঁৰ আত্মজীৱনী চাবলৈ গ'লে আত্মজীৱনী হৈছে ধুমুহা আৰু ৰামধেনু, আত্মানুসন্ধান, মোৰ সাংবাদিক জীৱন, মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ আদি এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত তেওঁৰ কবিতা পুথি এখনো আছিলে, এখন হৈছে হৈমন্তী। ঠিক আছে, আৰু অসম চৰকাৰে তেওঁলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়াইছিলে। এইটো এটা মষ্ট ইম্পৰ্টেণ্ট বিষয়। অসম চৰকাৰে তেওঁলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়াইছিলে, আৰু তেওঁৰ যিখন পিতা পুত্ৰ গ্ৰন্থ এইখনৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিলে। তো এইটো কথা মনত ৰাখিব, তেওঁৰ যিখন পিতা পুত্ৰ যিখন তেওঁৰ উপন্যাস বা গ্ৰন্থ সেইখনৰ বাবে তেওঁক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিলে। তো হোমেন বৰগোহাঁই দেৱৰ এইকেইটা মষ্ট ইম্পৰ্টেণ্ট টপিক হয়, এক্সামত আহিবই এটা হ'লে ইয়াৰ পৰা। তো আৰু চাব আপোনালোকে হোমেন বৰগোহাঁইৰ বিষয়ে। নেক্সট আমি যাওঁ 2003 চনত বীৰেন্দ্ৰনাথ দত্ত উত্তৰ লখিমপুৰত হোৱা অধিৱেশনত সভাপতিত্ব কৰিছিলে। তাৰ পিছলৈ যাওঁ 2004 চনত বীৰেন্দ্ৰনাথ দত্ত তেওঁ হোজাইত কৰিছিলে আকৌ। তাৰপিছত 2005 চনত কনকসেন ডেকা চিপাঝাৰত কৰিছিলে। তাৰপিছত 2006 চনত কনকসেন ডেকা আকৌ কনকসেন ডেকা
তেওঁ বেলচৰত কৰিছিলে। তাৰপিছত 2007 চনত আকৌ কনকসেন ডেকা, তেওঁ চাপৰত কৰিছিলে একেবাৰে 3বাৰ একেলগে, 2005, 2006, 2007ত। ঠিক আছে। তাৰপিছত 2009 চনত ৰংবং তেৰাং ধেমাজিত সভাপতিত্ব কৰিছিলে। তাৰপিছত 2010ত আকৌ ৰংবং তেৰাং তেওঁ কৰিছিলে দেৰগাঁও। তাৰ পিছলৈ যাওঁ, 2010 চনত আকৌ ৰংবং তেৰাং তেওঁ দেৰগাঁৱত হোৱা অধিৱেশনত সভাপতিত্ব কৰিছিলে। তাৰপিছত 2013 চনত ইমৰান শ্বাহ বৰপেটা ৰোড সভাপতিত্ব কৰিছিলে। তাৰপিছত 2015 চনত ডক্টৰ ধ্ৰুৱজ্যোতি বৰা তেওঁ কলিয়া বৰত সভাপতিত্ব কৰিছিলে। তাৰপিছত 2018 চনত, ঠিক আছে, 2018 চনত পৰমানন্দ ৰাজবংশী তেওঁ বৰডুমচাত সভাপতিত্ব কৰিছিলে। তাৰপিছত 2020 চনত কুল শইকীয়া তেওঁ কৰিছিলে শুৱালকুছি আৰু কামৰূপত সভাপতিত্ব কৰিছিলে। তো আজিৰ ভিডিঅ'টোত ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, আৰু মোৰ চেনেলত যদি আপুনি নতুন প্লিজ ছাবস্ক্ৰাইব কৰি দিব। নেক্সট আকৌ আৰু এটা নতুন টপিক লৈ আহিম। তো আজিলৈ বাই।